নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ এই কথা চেনেলটি সাবস্ক্ৰাইব কৰক আৰু প্ৰত্যেকটো অনুষ্ঠান ৰিলিজ কৰাৰ লগে লগে আপোনালোকে উপভোগ কৰক। প্ৰশান্ত কটকীৰ গল্প উপহাৰ পাঠ কৰিছোঁ মই চয়নিকা শৰ্মা খাউণ্ড। জয়ন্তই অফিচৰ পৰা আহি খবৰটো দিয়াৰ পাছৰে পৰা নিজে মুখৰ ভিতৰতে মনৰ হাঁহিটো লৈ ফুৰিছে। জয়ন্তয়ো সেই কথাৰ উমান নোপোৱা নহয়, পাইছে। সি জানে যে নিজুৰ কাম ৰঙতো খৰ হয়, খঙতো খৰ হয়। মাথো পাৰ্থক্য এটাত, সেইটো হ'ল খঙত তাই ভোৰ ভৰায়, ৰঙত গুণগুণায়। এতিয়া নিজেও গুণগুণাইছে। প্ৰথমে সৰুকৈ কঁপাই কঁপাই আৰম্ভ কৰা গীতৰ সুৰটো লাহে লাহে ডাঙৰ হৈ আহিছে। চাবলৈ গ'লে নিজৰ বৰদেউতাকৰ জীয়েক ৰীমাৰ বিয়ালৈ লেখ হিচাপে এতিয়াও এমাহেই বাকী। তেনেস্থলত ইমান আগতীয়াকৈ এই হাঁহি, এই আনন্দ, আচলতে ইয়াৰ মূলতে বিয়াখনলৈ যাব পৰা সিদ্ধান্তটো আজি খাটাং হ'ল। বিয়ালৈ যাব পৰা হ'ব। যিহেতু জয়ন্তই পাবলগীয়া 8 মাহৰ দৰমহাৰ 3 মাহৰ দৰমহা আজি একেলগে পালে। প্ৰসূতি মানুহে কোন মাহত কি কৰিব আঙুলিৰ মূৰত হিচাপ থকাৰ দৰে নিজুহঁতৰো দৰমহাৰ টকাকেইটা পালে কোন মাহত কি কৰিব তাৰ এটা হিচাপ থাকে। দৰমহাৰ খেলিমেলিত তেনে বহুত হিচাপো খেলিমেলি হৈ গৈছিল যদিও মিতিৰৰ ঘৰৰ পৰা বিয়া হিচাপে এইখন বিয়া এৰিব নোৱাৰি। তাতে কইনা হ'বলৈ ওলোৱা ৰীমাৰ সিহঁতৰ লগত সম্পৰ্কটোৱে আছিল আপোনতকৈও আপোন। যিবোৰ কথা ভাবি গুণি টকা পইচাৰ অভাৱত পৰি জয়ন্তই বিচনাত শুবলৈ গ'লেও লুটিয়াই দিয়া পঁইতাচোৰাটোৰ দৰে ছাতি ফুটি কৰি আছিল। অৱশেষত আজি 3 মাহৰ দৰমহা হ'ল। গতিকে বিয়ালৈ যোৱা সিদ্ধান্তটো পকা হ'ল। কেৱল সিদ্ধান্তই নহয়, পিছলৈ পুনৰ টকা পইচাৰ বিপদ আহে বুলি দৰমহাৰ পইচাৰে বাহিৰে বাহিৰে সি বিয়াৰ উপহাৰ হিচাপে ব্ৰিফকেছ এটাও কিনি লৈ আনিছে। বিচনাৰ ওপৰতে পেলাই থোৱা ব্ৰিফকেছটো নিজে পুনৰ এবাৰ লিৰিকি বিদাৰি আলমাৰিটোৰ ওপৰত তুলি থ'লে। ড্ৰয়াৰৰ পৰা ক্ৰীম অকণমান উলিয়াই হাতৰ দাগটোত সানিলে। কেৰাহীৰ টপত বাৱে পোৰা হাতৰ ঠাৰিৰ এই পোৰা দাগটো এই এমাহৰ ভিতৰতে খাৰু পিন্ধিব পৰা কৰিব লাগিব। কথাবোৰ ভাবি ভাবি তাই আইনাৰ ওচৰত নিজৰ মুখখন চাই নিজকে এবাৰ পঢ়িলে। মুখৰ গুণগুণাই থকা গীতৰ সুৰটো কেতিয়ানো বিয়ানামৰ সুৰলৈ পৰিৱৰ্তন হৈ গ'ল তাই যেন গমেই নাপালে। বতৰ ডাৱৰীয়া হ'লেই নিজে ঘৰখনৰ নিৰ্দিষ্ট ঠাইকেইডোখৰমানত গিলাচ বাতি কেইটামান পাতি দিয়ে। যোৱাবাৰ শিল বৰষুণে টিনপাতবোৰ দুই এঠাইত ফুটাই থৈ গ'ল। সেই ফুটাবোৰেদি পানীৰ টোপাল পৰা ঠাইবোৰ তাইৰ মুখস্থ, যাৰ বাবে আলমাৰিটোৰ ওপৰত থোৱা ব্ৰিফকেছটো নমাই তাই বিচনাতেই থ'লে। আগতে তাইৰ নিজলৈ বুলি অনা চেণ্ডেলযোৰো চেণ্ডেলৰ লগত অহা কাগজৰ বাকচটোতে পিন্ধি আহি পুনৰ ভৰাই থয়। নতুন নতুন ভাৱটো থাকে, কিন্তু কালি এই ব্ৰিফকেছটো ভৰাই অনা পলিথিনটো কেঁচুৱা ল'ৰা ছোৱালীৰ পেন খোলাৰ দৰে যি খুলিলে পুনৰ পিন্ধাই নথলে। হয়তো উপহাৰ দিবলৈ অনা বস্তু আদৰ কৰি কি লাভ।
হ'লেও ব্ৰিফকেছটোৰ ওপৰত তাই এনেয়ে কিবা এটা ভাবি হাত বুলাই থাকোঁতে হঠাৎ কিবা এটা অজান মাদকতাই তাইৰ মনটো উদ্মনা কৰি তুলিলে, যাৰ বাবে জয়ন্তৰ বহল পিঠিখনৰ দৰে তাই ব্ৰিফকেছটোৰ ওপৰত হাত বুলাই থাকি অৱশেষত ব্ৰিফকেছটো তাইৰ বুকুৰ মাজলৈ চপাই আনিলে। লাহে লাহে ব্ৰিফকেছটোৰ চাবিটো ভৰাই ঘূৰাই চালে। কটচকৈ শব্দ কৰি ব্ৰিফকেছটো খোল খাই গ'ল। আগতে এই কামটোকে কৰিব নাজানি তাইৰ নন্দেকৰ বিয়াত জোৰোণৰ লগত অহা মানুহখিনিৰ আগত বৰ লাজ পাইছিল। এতিয়া পাৰিলে। মনৰ মাজত ভাহি অহা এই গৌৰৱ দেখুৱাবলৈ ওচৰত কোনো নাই। তলৰ ওঁঠ টিপা মাৰি বিয়াঘৰত সেই সময়ত হাঁহি মৰা নমিতাৰ মাকজনী ওচৰত এতিয়া থকা হ'লে ব্ৰিফকেছটো খোলা মেলা কৌশলটো নিজে আৱিষ্কাৰ কৰি সেই গৌৰৱতে খোলা মেলা কামটো কেইবাবাৰো কৰিছে, খুলিছে, মাৰিছে। আচলতে কটচ কটচ শব্দটো তাই শুনিও ভাল পাইছে। শব্দটোৰ মাজত কিবা এটা আভিজাত্যৰ গোন্ধ আছে। বিয়ালৈ সন্মুখত এতিয়াও এমাহ বাকী। তাই ভাবিলে এনেয়ে খালী হৈ পৰি থকা এই ব্ৰিফকেছটোত সৰু সুৰা সাংসাৰিক জীৱনৰ বস্তু কেইবাটাকে থৈ দিব পৰা যাব, যিটো কৰিলে তাই মাজে সময়ে এইটো খোলা মেলাও কৰিব পাৰিব। শুবৰ সময়ত অন্ততঃ তাই ব্ৰিফকেছটো খুলিব জনা মানুহ বুলি জয়ন্তকো এবাৰ দেখুৱাই দিব পাৰিব। সেই ভাবিয়েই দিনটোৰ ভিতৰত দুই এটা বস্তু ভৰাওঁতে কেইদিনমানৰ ভিতৰতে ব্ৰিফকেছটো বস্তুৱে ভিৰ ল'লে, যাৰ বাবে চাবি নামাৰিলে ব্ৰিফকেছৰ ঢাকনিখন বেঙে জপিওৱাৰ দৰে জাপ মাৰি দিব খোজে। তাই হেঁচা মাৰি চাবিটো মাৰে। কটচ। চাওঁতে চাওঁতে বিয়াৰ দিন ওচৰ চাপিলেহি। আজি জয়ন্ত অফিচৰ পৰা ঘৰলৈ সোনকালে আহিছে। হয়তো নিজে বনাই দিয়া একাপ চাহ খাব, তাৰ পাছত আকৌ ওলাই যাব। এই মাজৰ সময়কণতে জয়ন্তই নিজক বিয়া সম্পৰ্কতে কিবা ক'ব খুজি মাত লগালে। নিজু, আজি অফিচলৈ আমাৰ কইনা মানে ৰীমা আহিছিল। নিজুৱে পাকঘৰৰ পৰাই গৈছোঁ ৰ'বা বুলি উত্তৰ দিলে। এইবোৰ কথা ওচৰত ৰৈ পাতিবলৈ ভাল। ইতিমধ্যে জয়ন্তই আলমাৰীৰ ওপৰত থকা ব্ৰিফকেছটো হাতেৰে আলাসতে আনিবলৈ লৈ যেতিয়া বৰশীত ডাঙৰ মাছ টনাৰ দৰে ব্ৰিফকেছটো গধুৰ যেন পালে, হঠাৎ ব্ৰিফকেছটো মাটিত নপৰাকৈ একে উশাহতে বিচনাখনলৈ তুলি দিলে। জয়ন্ত আচৰিত হ'ল। ব্ৰিফকেছটোত ইমানবোৰ বস্তু কি সোমাল? অনুসন্ধিৎসু মনেৰে ব্ৰিফকেছটো চাবিটোৰে খুলি কিছু সময় থৰ লাগিল। ইমান কম দিনৰ ভিতৰতে সিহঁতৰ প্ৰেমৰ প্ৰথম প্ৰতিশ্ৰুতিৰ পৰা দাম্পত্য বিধানলৈকে এটা যুগৰ বস্তু ইয়াত সোমাই গ'লহি। ইয়াত সোমাই থকা সকলো বস্তুৱে যে এতিয়া দৰকাৰী তেনেও নহয়। যেনে প্ৰেমৰ চিঠিবোৰ, সেইবোৰৰ এতিয়া কোনো কাম নাই। হ'লেও পেলাই দিবওতো নোৱাৰি। এটা স্মৃতি, বিয়াৰ আগত দিয়া হাতঘড়ীটো, সেই বন্ধ ঘড়ীটোৰ কি কাম আছে? বাৰু, বন্ধ ঘড়ীটো কেতিয়াবা ভাল কৰিলে কামত আহিব পাৰে, কিন্তু সেই ঘড়ীটো ভৰাই থোৱা সৰু কাগজৰ বাকচটো, সেইটোৰ কি কাম? সৰু উপহাৰটি গ্ৰহণ কৰিবা এইবুলি
তাত লিখি থোৱা হাতৰ আখৰকেইটাৰ বাবেই নে? জয়ন্তই ব্ৰিফকেছটো খুলি কি কৰিব একো আওভাও নাপালে। নিজুৱে চাহ একাপ লৈ সন্মুখত থিয় হ'ল। দুয়ো মৌনতাই বহুত কথা ক'লে। হ'ব পাৰে এনে এটা ব্ৰিফকেছ নিজৰো প্ৰয়োজন হ'ব পাৰে। যি কি নহওক, জয়ন্তই অফিচৰ পৰা আহি পোনতে ক'ব খোজা কথাটো, অৰ্থাৎ কইনা ৰীমা বিয়াৰ বজাৰ কৰিবলৈ আহোঁতে তাৰ অফিচত যে সোমাই গ'ল, সেই কথাটো পুনৰ সি পাতনি মেলিলে। আচলতে জয়ন্তই নিজক ক'ব খোজা কথাটো কইনাই বিয়াৰ বজাৰ কৰা অথবা তাৰ অফিচত সোমাই পুনৰ সকলোকে বিয়ালৈ মাতি থৈ যোৱা আদি কথাবোৰ নহয়। মূল কথা হ'ল, আজি সিহঁতৰ মাজত কথাত কথা ওলাই ৰীমাই ভিনীহিয়েক হিচাপে জয়ন্তক 21 ইঞ্চিৰ ব্ৰিফকেছ এটা দিয়াৰ কথাকে কৈ গ'ল। জয়ন্তৰ আনন্দটো তাতেই। অন্ততঃ উপহাৰৰ হিচাপটো মিলি গ'ল। কিন্তু নিজুৰ? এই মুহূৰ্তত জয়ন্তই নিজুৰ মনৰ মাজৰ প্ৰশ্ন বিচাৰি বগাই যাবলৈ সময় নহ'ল। সি চাহকাপ খাই পুনৰ খৰধৰকৈ ওলাই গ'ল। নিজুৱে ইমান দিনে এই ব্ৰিফকেছটোৰ লগত যি এক নিবিড় সম্পৰ্ক গঢ়ি তুলিছিল, সি জয়ন্তৰ শেষ বাক্যশাৰীয়ে ভাঙি চুৰমাৰ কৰি থৈ গ'ল। তাই ইমানবোৰ কথা নাজানে। ব্লাউজৰ ইঞ্চি থকাৰ দৰে যে ব্ৰিফকেছৰো ইঞ্চি থাকে। মতা মানুহৰ গেঞ্জিৰ ছাইজৰ খবৰ নৰখাকৈ থকাৰ দৰে তাই এইবোৰ খবৰো কোনো দিন ৰখা নাছিল। হ'লেও এই 21 ইঞ্চি শব্দটোৱে তাইক এক নতুন চিন্তাৰ খোৰাক দিলে। তাহাঁতি আনি থোৱা এই ব্ৰিফকেছটো জানো 21 ইঞ্চিৰ? তাইৰ সন্মুখৰ বিচনাত পৰি থকা এই ব্ৰিফকেছটো তাইৰ নিজৰ হৈ যোৱাৰ শেষ উত্তৰটো এতিয়া এই 21 ইঞ্চিত বিচাৰি পালে। যিটো ডাঙৰ বা সৰু হ'লে আকৌ এটা নতুন কথা চিন্তা কৰি চাব পৰা যাব। জীয়া কাৱৈ মাছৰ মূৰটো ধৰি থকাৰ দৰে ধৰি থকা ব্ৰিফকেছটোৰ চাবিটোৰে তাই ব্ৰিফকেছটো জপাই ইয়াৰ জোখ এটা লোৱাৰ সিদ্ধান্ত এটা ল'লে। কিন্তু জোখ ল'ব কিহেৰে? হাতৰ দুটা আঙুলি লগ লগাই দিলে হেনো 1 ইঞ্চিৰ সমানেই হয়। কথাটো মনত পৰি খৰধৰকৈ ব্ৰিফকেছটোৰ ওপৰত দুটাকৈ আঙুলি পেলাই যাবলৈ তাই সাজু হ'ল। আঙুলিবোৰ পেলাই যাওঁতে তাই বাৰে প্ৰতি গণনাটো খেলি মেলি লাগিবলৈ ধৰিলে। মনৰ মাজত তাই দৃঢ়তা গঢ়ি পুনৰ সচেতনভাৱে 1, 2 কৈ 15, 16 পোৱালৈকে মুখৰ ভিতৰত সংখ্যাবোৰ গাই গ'ল। মনৰ উৎকণ্ঠাত তাৰ পিছৰখিনি 17, 18 কৈ ডাঙৰকৈ কৈ গ'ল। উৎকণ্ঠাত তাই মাতটো কঁপি উঠিল। 18, 19, 20 শেষৰ শব্দটো তাই মুখত ফুটাব নোৱাৰিলে। 21